এই ভিডিঅ'টো মই এবাৰ ফেচবুকত শ্বেয়াৰ কৰিছিলোঁ মোৰ ল'ৰাৰ কিতাপ চাই যি ৰিয়েকশ্যন দিছিলে তাক কেপচাৰ কৰি ভাল লাগিছিল সেয়া শ্বেয়াৰ কৰিছিলোঁ আৰু এই ভিডিঅ'টো কেইদিনমান পিছত মোৰ বান্ধৱী এগৰাকীয়ে চালে তাই বেংগলুৰুত থাকে লগতে তাই মোৰ দিল্লীত পঢ়ি থকাকালীন সহপাঠী আছিলে আৰু তাই মোক ফোনত হয়তো নাপায় হোৱাটছআপত এটা দীঘলীয়া ভইচ মেছেজ এৰিছিল আৰু সেই ভইচ মেছেজটো মই শুনি অকণমান চিন্তিত হৈ পৰিছিলোঁ কাৰণ তাই মোক ৱাৰ্ণিং সহকাৰে আচলতে জনাইছিল যে যিটো পজিশ্যনত মোৰ ল'ৰা বহিছে এইটোক ডব্লিউ চিটিং বুলি কয় আৰু এইটো পজিশ্যনত সাধাৰণতে আমি এনকাৰেজ কৰিব নালাগে উৎসাহিত কৰিব নালাগে বহিবলৈ পাৰিলে প্ৰিভেণ্ট কৰিব লাগে যাতে এনেদৰে ল'ৰা বা ছোৱালী নবহে এতিয়া ডব্লিউ চিটিং বুলি কিয় আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ভৰিৰ পতাৰ পৰা এফালৰ পৰা আপুনি যদি এটা এনেকৈ লাইন আঁকে এটা ডব্লিউৰ শ্বেপৰ ধৰণ লয় সেইবাবে আৰু তাই মোক বিভিন্ন কাৰণ দৰ্শাইছিলে তাৰ বাবে মই সেইবোৰত আজি ডিটেইলছত নাযাওঁ কিন্তু মই থুলমূলকৈ মাত্ৰ এইখিনিয়ে ক'বলৈ যাম মই বহুত আচলতে ভাগ্যশালী এনেধৰণৰ শুভ চিন্তক বান্ধৱী মোৰ জীৱনত আছে তাইলৈ মোৰ অশেষ কৃতজ্ঞতা গ্ৰেটিটিউড আই এম গ্ৰেটফুল ফৰ ছাচ ফ্ৰেণ্ডছ ইন মাই লাইফ আৰু লগতে এইখিনি জনাই থওঁ মই নিজেও অকণমান ইণ্টাৰনেটত বিচাৰিলোঁ পিছত আৰু মই যিখিনি কথা থুলমূলকৈ জানিছোঁ সেয়ে যে ক'ৰ মাছলছ তাৰমানে আমাৰ পেটৰ অংশৰ চাৰিওফালে থকা মাছলছখিনি বা তাৰ ঠিক তলৰ মাছলছখিনি মাংসপেশী সেয়া আচলতে ভালদৰে শক্তিশালী নহয় এনেধৰণে দীঘলীয়া সময়ৰ বাবে বহি থকাৰ ফলত কি যিহেতু মুভমেণ্ট ৰেষ্ট্ৰিক্ট কৰে বৰ বেছি চলাচল কৰা নহয় সেইকাৰণে এইখিনি মাছলছৰ এইখিনি মাংসপেশীৰ বৰ বেছি এটা বিকাশ নহ'ব পাৰে যাৰ ফলত মুভমেণ্ট বা মানে লৰি ফুৰা ইত্যাদি কাম অকণমান শ্ল' হৈ যাব পাৰে সেইবাবে এনেধৰণে বহিবলৈ আচলতে আমি দিব নালাগে যিমান পাৰোঁ আঁতৰাই ৰাখিব লাগে এনেকুৱা পজিশ্যনৰ পৰা কিন্তু সাধাৰণতে 2-3 বছৰ হৈ যোৱাৰ পিছত লাহে লাহে নাইকিয়া হৈ যায় বহুতৰ ক্ষেত্ৰতে গতিকে core muscles can get weakened that is the main reason that we should prevent this position in children